সো বন্ধুসকল আপোনালোকে যদি ক্লাব ফেক্টৰীৰ পৰা বস্তু লৈছিলে তাৰপিছত কি আছিলে পিছৰখিনি নমস্কাৰ বন্ধুসকল আৰু সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মোৰ নাম ৰিকি আৰু মই আজি আপোনালোকক 59টা চাইনিজ এপছৰ সলনি আপোনালোকে কি এপ ইউজ কৰিলে ভাল হ'ব সেইটো ক'বলৈ অলপমান চেষ্টা কৰিম সো বলক আমি অলপ টাইম নষ্ট নকৰি পেলাই ভিডিঅ'টো আৰম্ভ কৰোঁ সো বন্ধুসকল আপোনালোক যদি ফাইল শ্বেয়াৰ কৰিবৰ কাৰণে এপ লাগে তেতিয়াহ'লে আপোনালোকে জেটশ্বেয়াৰ ফাইলছ বাই গুগল নহ'লে শ্বেয়াৰল ইউজ কৰিব পাৰে শ্বেয়াৰ ইট আৰু জেণ্ডাৰ জেগাত আৰু আপোনালোকে যদি গেম খেলি পেলাই ভাল পায় আৰু আপোনালোকে যদি আগতে ক্লেছ অফ কিংছ নহ'লে মোবাইল লেজেণ্ডছ খেলিছিলে তেতিয়াহ'লে আপোনালোকে পাবজি ফ্ৰী ফায়াৰ আসফল্ট নহ'লে কল অফ ডিউটি খেলিব পাৰে আৰু আপোনালোকক যদি কোনোবাই পাবজি আৰু ফ্ৰী ফায়াৰ খেলিবলৈ মানা কৰিছে তেতিয়াহ'লে আপোনালোকে আসফল্ট আৰু কল অফ ডিউটি খেলিব পাৰে বহুত ভাল গেম হয় আৰু আপোনালোকে খেলিও ভাল পাব আৰু বাকী আহোঁ ব্ৰাউজাৰৰ কথা যোনবিলাকে আগতে ইউচি ব্ৰাউজাৰ ইউজ কৰিছিলে কাৰণ ইউচি ব্ৰাউজাৰ আগতে বহুত ফেমাছ আছিলে আৰু ইউচি ব্ৰাউজাৰ এতিয়াতো বেন হৈ গ'ল সেইকাৰণে ইউচি ব্ৰাউজাৰ আৰু কোনোবাই যদি ডিউ ব্ৰাউজাৰ ইউজ কৰিছিলে তেতিয়াহ'লে আপোনালোকে গুগল ক্ৰোম ইউজ কৰিব পাৰে সেইটোতো চিম্পলে হয় আৰু ভাৰত ব্ৰাউজাৰ ইউজ কৰিব পাৰে সেইটো এটা ভাল এপ হয় আপোনালোকে ইউজ কৰিব পাৰে আপোনালোকে যদি আগতে ক্লাব ফেক্টৰীৰ পৰা শ্বপিং কৰিছিলে কাৰণ বহুত কম দামত পাইছিলে ক্লাব ফেক্টৰীত সেইকাৰণে আপোনালোকে তাৰ জেগাত এমেজন ফ্লিপকাৰ্ট বা মিন্ত্ৰা এনেকুৱা এপ ইউজ কৰিব পাৰে এইবিলাক এপৰটো নাম শুনিছে বহুত পপুলাৰ এপ হয় এইবিলাক আৰু বাকী আহোঁ বেটাৰী ছেভাৰৰ কথা চ' কিছুমানে ডিউ বেটাৰী ছেভাৰ বুলি এপটো ডাউনলোড কৰিলে নিজৰ মোবাইলত বেটাৰী ছেভ কৰিবৰ কাৰণে চ' তাৰ জেগাত আপোনালোকে আজিকালি মোবাইলত বেটাৰী ছেভিং মোডবোৰ পাই যায় যেনেকৈ ল' পাৱাৰ মোড বেটাৰী ছেভিং মোড এইবিলাক আগতে আজিকালি মোবাইলত থাকেই চ' সেইকাৰণে মই নাভাবোঁ কি আৰু এক্সট্ৰা এপ এটা আপোনালোকে ডাউনলোড কৰিবলগীয়া হ'ব পাৰে আৰু বাকী আহোঁ বিউটি প্লাছ চেল্ফি চিটি ইউকেম মেকআপ এইবিলাকৰ কাৰণে কোনোবাই আগতে ইউজ কৰিছিল যদি আপোনালোকে লাইট ৰুম নহ'লে স্নেপচিড ইউজ কৰিব পাৰে সেইবোৰ ভাল এডিটিং এপ হয় চ' আপোনালোকে তাৰ সলনি লাইট ৰুম নহ'লে স্নেপচিড ইউজ কৰিব পাৰে আৰু বহুত পপুলাৰো এপ হয় সেইকাৰণে তাত আপোনালোকে এডিটিং ভালকৈ কৰিব পাৰিব আৰু নিউজৰ কাৰণে আগতে ইউচি নিউজ ইউজ কৰিছিলে কিছুমানে চ' তাৰ জেগাত গুগল নিউজ নহ'লে ডেইলি হাণ্ট এইবোৰ ইউজ কৰিব পাৰে এইবিলাকো বহুত পপুলাৰ ৱেবছাইট হয় মানে পপুলাৰ এপ হয় আৰু বাকী কোনোবাই যদি উইটছেট ইউজ কৰিছিলে তেতিয়াহ'লে তাৰ জেগাত হোৱাটছএপ টেলিগ্ৰাম হাইক এইবিলাক ইউজ কৰিব পাৰে চ' কিছুমানে যদি আগতে ভাইভা ভিডিঅ' ইউজ কৰিছিলে ভিডিঅ' এডিটিঙৰ কাৰণে তাৰ জেগাত আপোনালোকে কাইন মাষ্টাৰ পাৱাৰ ডিৰেক্টৰ ইনশ্বট এইবোৰ এপ ইউজ কৰিব পাৰে এইবোৰ বহুত ফেমাছ এপ হয় আৰু ইজি টু অপাৰেট হয় মানে ভালকৈ এডিটিঙো কৰিব পাৰিব আৰু লগতে ইজিও হয় চলাবলৈ ভাইভা ভিডিঅ'তকৈ আৰু বাকী আহোঁ কেম স্কেনাৰ এটা বহুত ফেমাছ এপ আছিলে কাৰণ এইটো বহুতেই ইউজ কৰিছিলে আৰু মানে ফাইল চাইল চেণ্ড কৰিবৰ কাৰণে এইটো অলপ মানে বেষ্ট এপ আছিলে কিন্তু তাৰ জেগাত আপোনালোকে এডবি স্কেন নহ'লে স্কেন ইট এইবোৰ ইউজ কৰিব পাৰে তাৰ অল্টাৰনেটিভ হিচাপে আৰু বাকী আহোঁ স্ক্ৰীণ ৰেকৰ্ডিঙৰ কাৰণে তাৰ কাৰণে কিছুমানে ডিউ ৰেকৰ্ডাৰ ইউজ কৰিছিলে তাৰ জেগাত আপোনালোকে স্ক্ৰীণ ৰেকৰ্ডাৰ নহ'লে ফোনত আজিকালি স্ক্ৰীণ ৰেকৰ্ডাৰো থাকেই যোনবিলাক ফোন আজিকালি আহিছে সেইবোৰ ইউজ কৰিব পাৰে আপোনালোকে আৰু বন্ধুসকল এতিয়া আহোঁ মেইন এপটোলৈ যোনটো 59 চাইনিজ এপছৰ বাপ বুলি কোৱা হয় নহ'লে বছ বুলি কোৱা হয় সেইটো আপোনালোকে এইটো বুজিছে চাগে টিকটক আৰু এইকেইদিন বহুত কণ্ট্ৰভাৰ্চি চলি আছিলে টিকটকৰ কাৰণে বহুত হেট পাই আছিলে যোনবিলাকে টিকটক কৰিছিলে কাৰণ টিকটকত ক্ৰিঞ্জ কণ্টেণ্টটো অলপমান বেছি হৈ যায় আৰু যোনবিলাকে মানে সঁচাকৈ টিকটকত ভাল টেলেণ্ট শ্ব'কেছ কৰে তেওঁলোকেও মানে হেটটো পাই যায় আৰু ইজিলি চ' টিকটকটোতো বন্ধ হৈ গ'ল চ' তেওঁলোকে ইনষ্টাগ্ৰাম নহ'লে ইউটিউবত আহিব পাৰে নিজৰ টেলেণ্ট শ্ব'কেছ কৰিবৰ কাৰণে যদি সঁচাকৈ তেওঁলোকৰ ওপৰত মানে টেলেণ্ট আছে আৰু যোনবিলাকে হাৰ্ড ৱৰ্কিং টিকটকাৰ হয় যোনবিলাকে ভাল কণ্টেণ্ট দিয়ে বা দিব পাৰে তেওঁলোকে ইনষ্টাগ্ৰাম নহ'লে ইউটিউবত আহিব পাৰে কাৰণ সেইটো এটা ভাল প্লেটফৰ্ম হয় আৰু টিকটকত মানে যিমানো হাৰ্ডৱৰ্ক কৰিছিলে মানে তাৰ মানে ফলটো নাপাইছিলে ফল মানে হ'ল পইচা চ' তেওঁলোকে ইউটিউবত আহি পেলাই যদি সেই হাৰ্ডৱৰ্কটোৱে কৰে মানে মই ভাল টিকটকাৰবিলাকৰ কথা কৈ আছোঁ যোনবিলাকে ভাল কণ্টেণ্ট দিছিলে তেওঁলোকে অলপমান পইচা কমাব পাৰিব ইউটিউবত আৰু টিকটকত মানে অকল স্পনচাৰশ্বিপৰ ওপৰতহে বেছ কৰি পেলাই পইচা পায় চ' টিকটকত মানে পইচাটো পোৱা অলপমান হাৰ্ড হয় ইমান ইজি নহয় চ' তেওঁলোকে ইউটিউবত আহিব পাৰে ইউটিউব এটা ভাল প্লেটফৰ্ম হয় যদি তেওঁলোকৰ টেলেণ্ট আছে তেতিয়াহ'লে তেওঁলোকে নিজৰ টেলেণ্ট শ্ব'কেছ কৰক আহি পেলাই আৰু সেইটোৱে আৰু টিকটকত থাকিলে অলপমান বদনামী হৈ যায় ভাল টিকটকাৰ্ছবিলাকৰ বেয়া টিকটকাৰ্ছবিলাকৰ কাৰণে চ' সেইটোৱে আছিলে আজিৰ ভিডিঅ'টো চ' বন্ধুসকল যদি আপুনি মোৰ ভিডিঅ'টো চাই পেলাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি পেলাই জনাব কি মোৰ ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিলে চ' তেতিয়ালৈকে ষ্টে টিউন ষ্টে ছেফ আৰু জয় অসম